Good evening everyone. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে চাগে। বহুত দিন একো ভিডিঅ' দিব পৰা নাই। আজি এটা ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰে যাতে। এতিয়া মই এয়া বনাই আছোঁ চেৱৈ। সন্ধিয়া এনেকৈ মই প্ৰীতক চেৱৈ বনাই দিওঁ খাবলৈ। ভাল পায় সি খাই এনেকৈ। সেয়া মই ভাবিছোঁ যে এনেকৈ চেৱৈ বনাই এটা ব্লগ আৰম্ভ কৰি দিওঁ। আপোনালোকে যদি বিচাৰে তেন্তে মোক ফেচবুক আৰু ইনষ্টাগ্ৰামতো মোক ফ'ল' কৰিব পাৰে। মোৰ নামটো ধৃতি বৰা বুলিয়ে আছে। সেয়া আৰু কৈ দিছোঁ। ঠাণ্ডা দিন সোমোৱাৰ লগে লগে ভৰি হাতবোৰৰ কি অৱস্থা হয় নহয়। আপোনালোকৰ হয়নে নহয় নাজানো, কিন্তু মোৰতো একদম অৱস্থা বেয়া হৈ যায়। তো সেইটো কাৰণে মই এতিয়া কি কৰিছোঁ জানেনে? ৰাতি ভাত পানী খাই উঠি আজৰি হয় এতিয়া এটা বাল্টিত গৰম পানী লৈছোঁ, তাতে অকণমান নিমখ দিছোঁ আৰু শ্বেম্পু দিছোঁ। এতিয়া ভালকৈ ভৰিকেইটা মই একদম জুবুৰিয়াই আছোঁ। কি আৰাম লাগিছে নহয়। এনেকৈ মই মাজে মাজে কৰি থাকোঁ আৰু ভৰিকেইটা সঁচাকৈ বহুত আৰাম লাগে। এয়া মই আহি গ'লোঁ আমাৰ ঘৰৰ সন্মুখৰে ভাইটিটোৰ বিয়ালৈ। আজি তাৰ বিয়া হয় আৰু এতিয়া এয়া সকলো ওলাইছে কইনা আনিবলৈ। কইনাৰ ঘৰ যিহেতু দূৰত হয় ৰঙিয়াত, সেইটো কাৰণে তেওঁলোক সোনকালেই ওলাইছে। এতিয়া সময় হৈছে 6:15। এতিয়া 4-5 ঘণ্টা লাগিব চাগে গৈ পাওঁতে। মই গৈ পোৱা নাই বাৰু ৰঙিয়ালৈ। বিয়া ঘৰৰ পৰা আহি এতিয়া একদম ধুমধাম মেহেন্দি লগোৱাত লাগিছোঁ। মেহেন্দি নলগোৱা যে আজি বহুত বছৰ হ'ল। আগতে মেহেন্দি লগায়ে থাকোঁ। এতিয়া আৰু কি ক'ব আৰু, মেহেন্দি চেহেন্দি লগাবলৈ সময়ে নোপোৱা হৈ গ'লোঁ। মনো নোযোৱা হৈ গ'ল। তথাপিতো মুন্নাৰ বিয়া বুলি অকণমান হাতখন ৰঙীন কৰি ল'লোঁ। এতিয়া এয়া যাব ওলাইছোঁ মুন্নাৰ বিয়ালৈ। মুন্না যে কৈ আছোঁ, মুন্না মানে আমাৰ সন্মুখৰে ভাইটিটো দেই, তাৰ নামেই হৈছে মুন্না। তাৰপাছত এয়া চাদৰ মেখেলা পিন্ধি ৰেডি হৈছোঁ। মোক ইমান শকত লাগিছে দেখিছেনে? শকত লাগিছে মানে শকত হৈছোঁৱেই আৰু, মানে কি ক'ব আৰু। আজি 4-5 বছৰমানৰ পৰা মোৰ ইমানেই ৱেইট বাঢ়িছে নহয়, মানে কি ক'ম আৰু। এক্সাৰচাইজ কৰিম ভাবিও মানে মোৰ কৰিব পৰা নাই। কি যে হ'ব মানে ভাবিয়ে পোৱা নাই আৰু মই। এতিয়া এয়া আমি আহি পাই গ'লোঁ বিয়া ঘৰত। আৰু এতিয়া বিয়া ঘৰত আহি একদম ওচৰৰ মানুহখিনিৰ লগত ধুনীয়াকৈ বহি পূৰা আড্ডা মাৰি আছোঁ। এই দুজনী দেখিছেনে? এই দুজনী আমাৰ ঘৰৰ ওচৰৰে দেই। এজনী মাইনী আৰু এজনী বাবলি। তাৰপিছত এয়া আৰু আমি একদম পূৰা ফটো চটো মৰাত বিজি হৈ আছোঁ আৰু। এতিয়া এয়া প্ৰীতক মই ভাত খাবলৈ লৈ আনিছোঁ। আমি চবেই ভাত পানী খালোঁ, সি নাই খোৱা। সি মানে একদম পূৰা ফূৰ্তি কৰাত ব্যস্ত, খাবলৈ ববলৈ পাহৰি গৈছে। তো সেইকাৰণে মই তাক খাবলৈ কৈছোঁ আৰু সি এটা খাবলৈ ইচ্ছা নাই। দেখিছেনে কেনেকুৱা কৰি আছে? মানে সেয়া মানে তাৰ ধান্দা বেলেগত, খোৱা বোৱাৰ ধান্দা তাৰ নাই। মানে ইমানেই মানে ফূৰ্তি কৰিছে নহয় বিয়াত, কি ক'ম আৰু মানে। এয়া দেখিছেনে? এই প্ৰীতৰ লগত যে আছে, এয়া সকলো আমাৰ ওচৰৰে হয়। এয়া সিহঁতে ফটো উঠি আছে। ফটো উঠি থাকোঁতেই মই ভাবিলোঁ যে মই ভিডিঅ' কৰি থওঁ, সেইকাৰণে মই এয়া ভিডিঅ' কৰি ৰাখি দিছোঁ আৰু। এতিয়া সময় প্ৰায় 10 মানেই হৈছে আৰু বিয়া খাবলৈ অহা মানুহৰ ভিৰটো যিহেতু কমিছে, গতিকে এয়া আমাৰ ওচৰৰে ল'ৰাবিলাকে মিলি চবেই অকণমান নচাত লাগিছে আৰু। বিয়া বুলি ক'লে আৰু ফূৰ্তিটো কৰিবই ন। তাতে ওচৰৰে বিয়া, গতিকে ফূৰ্তি হ'বই। আজিকালি মানুহৰ ব্যস্ততা ইমানেই বাঢ়িছে যে সঁচা কথা ক'বলৈ গ'লে আনন্দ ফূৰ্তি কৰিবলৈও মানুহৰ সময় নাইকিয়া নিচিনা হৈ গৈছে। গতিকে আচলতে এনেকুৱা অনুষ্ঠানবিলাকত যদি অকণমান আমি সকলোৱে মিলি জুলি অকণমান আনন্দ ফূৰ্তি কৰোঁ, মোৰ বোধেৰে আচলতে সেইটো ভাল কথা। নহ'লে দেখোন আমিবোৰ সঁচাকৈ যন্ত্ৰ হৈ যাম দেখোন, নহয় জানো বাৰু? গতিকে সেয়া আৰু সকলো লগ হৈ অকণমান ফূৰ্তি আচলতে কৰিব লাগে। মই পিছে নচা বগাত একদম জিৰ'। মই একেবাৰে নাচিব নাজানো। গতিকে মই এই দৰ্শকহে দেই, এওঁলোকে নাচিছে আৰু মই একদম উপভোগ কৰিছোঁ ধুনীয়াকৈ। এঘাৰটা বাজি পাৰ হৈ গ'ল। প্ৰীতক ইমান কৈ আছোঁ ব'লা ঘৰত যাওঁ, কিন্তু সি নাযায়। তাৰ ঘৰলৈ যোৱাৰ মানে একদমেই মতলব নাই।
আৰু এইয়া এতিয়া সকলোৱে নাচ বাগ কৰাৰ পাছত এতিয়া কইনাক নাচিবৰ কাৰণে কৈ আছে, কিন্তু কইনাই নানাচে। কইনাই কৈছে নাই 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 মই নাচিব নাজানো। সকলোৱে পূৰা জোৰ কৰি আছে, কিন্তু কইনাই হ'লে নানাচে। কইনাজনীক যে ইমান ধুনীয়া লাগিছে নহয়নে? তাই এনেও ধুনীয়া বাৰু। আৰু তাতে আমাৰ ঘৰৰ ওচৰৰে এগৰাকী মেকআপ আৰ্টিষ্ট আছে, লিজা। তাই বৰ ধুনীয়াকৈ তাইক মেকআপ কৰি দিছে আৰু সঁচাকৈ বহুত ধুনীয়া লাগিছে তাইক। আৰু এইয়া দৰা আৰু কইনাক চবেই একেলগে নাচিবলৈ জোৰ কৰিছে আৰু সেয়া সিহঁতে নাচিছে আৰু অকণমান এনেই লাজ কৰিছে কইনাজনীয়ে, সেইকাৰণে এনেই অকণমান নাচি দিলে আৰু। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক সঁচাকৈ বহুত বহুত ধন্যবাদ যে মোক ইমানখিনি মৰম দিয়াৰ বাবে। আগলৈও এনেকৈ মোক মৰম দি যাব। বাই বাই।